ভাত কুক আকৌ ভাত যাওঁ যাওঁ গৈ এইটো কুক ভাত কুক যাওঁ 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 এইফালে 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 কুক 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 আকৌ 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 কুক এইটো এইটো কুক কুক আকৌ কুক 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 কোন এইটো কুক 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 ভাত কুক ভাত cook ba cook ba hey tu cook ba hey cook ba xong em làm sao cook ba cook cook তো নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই ভিডিঅ'টো আৰম্ভণি কৰিছো দোকানৰ পৰা এই আমি চাহ খাইছো পিছবেলা চাহ তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব দেই এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো নে কি কয় হাই কৈ দিয়া তই ওলা হাই কৈ দিয়ক দে হেৰিত দিবলৈ ইউটিউবত দিব খাই দে আকৌ লগাইছিলো খাই গৈ মাছা বেয়া বলালে মই কৰিব দোকানৰ পৰা আহি এতিয়া মুখ হাত ধুই আহিছোঁ তাৰপিছত এতিয়া চাহ খাম আৰু সন্ধিয়া হ'ল এতিয়া কেইটা বাজিলে এতিয়া 6টামান বাজিলে 6টামান বজাত 5:30 6টা এনেকুৱাতে দোকানৰ পৰা ওলাই দিওঁ যিহেতু অকণমানি বাচ্চা লৈ আহোঁ সেইকাৰণে অকণমান সোনকালে আহোঁ আৰু ইমান দেৰিলৈকে থাকিও বাৰু ইমান লাভ নাই কাষ্টমাৰ সিমানটো টাইমলৈকে যি আহে আৰু তাৰপিছত এতিয়া চাহ বনাওঁগৈ তাৰপৰা চাহ খাম চাহ খাবলৈ আকৌ মানুহজনে লৈ আহিছিলে মিঠাই তাৰপিছত মই লৈ গৈছিলোঁ ক্ৰীম বন এতিয়া ক্ৰীম বন আৰু এনেকৈ ৰসগোল্লা দি পেলাই আমি চাহ খাবলৈ লৈছোঁ এতিয়া এইখিনি ধৰকচোন ৰাতিপুৱা যাওঁতে এইবোৰ কাপোৰ ধুই থৈ গৈছিলোঁ এইখিনি জাপিবলৈ আছে এইখিনি জাপি লওঁ তাৰপিছত আজি ভাত ৰন্ধা কাম নাই বাৰু খুব এলাহ লাগে ন দোকানৰ পৰা আহিবোৰ ক'ৰবাৰ পৰা আহি পেলাই এইবোৰ মানে কাপোৰ চাপোৰ জপাই মেলাই এভাগ কৰি থাকিবলৈ আমাৰ কেমেৰামেন তুমি তেনেকুৱা লৈ ল'বা ধুন মানে উঠিলে আকৌ আমাৰ ধুনটো উঠিলে আকৌ মই কাম কৰি নেতালো আকৌ উঠি গ'ল আমাৰ ধুন মানুহটো উঠি গ'ল চাওঁ দেখা ভাইটি মই উঠাই দিলোঁ এইফালে আকৌ আজি মোৰ ভাত বনোৱা কাম নাই আৰু আজি ভাত বনোৱা পাল মানুহজনো পৰিছে এতিয়া তেওঁ জুইতে মানে ফুলকবি আলু এনেকৈ মাছ দি পেলাই বনাব মতা মানুহে কি বনাব আৰু ইমানে এখনীয়াকৈ এনেকৈ বনাই দিব আজি সেনেকৈয়ে খাব লাগিব আৰু ইয়াত দেখিছেনে আমি জুইত বনাইছোঁ আমাৰ গেছ বচোৱা পদ্ধতি দেই তাৰপিছত আকৌ এইফালে ধুন মানুহলৈ খিচিৰি বনাই থকা হৈছে তাক আমি কুকাৰত বনোৱা খিচিৰি প্ৰায় নোখোৱাওঁ কেতিয়াবা খুব কাটচিত খুৱাওঁ এতিয়া আমি কেৰাহীতে এনেকৈ বনাই আছোঁ
शरारत ज्यादा करे हाँ करेंगे मम्मी की बात सुनोगे हाँ सुनेंगे दादी का काम करेंगे हाँ करेंगे तो भी एक बात सुनो ये लो एक चीज है चलो কি কৈছা কি কৈছা আরে দুষ্ট দাদা দুষ্ট কৈছে দাদা দুষ্ট কৈছে না ओ मामा के मार धाव के धाव लुलवा के तो का हेड हे सब बाजा लाबा ধুন মানুহৰ খিচিৰি হৈছে আৰু দেই তাৰপিছত আকৌ এয়া চব্জিও বনাই ৰেডি হৈ গ'ল এতিয়া ভাত খাবহে লাগে আৰু এইপিনে আকৌ ধুন মানুহ খিচিৰিও ৰেডি তাক খুৱাই লওঁ খিচিৰিকণ এয়া খিচিৰি খাব মন অকণমান নাখৰা কৰে তাৰপিছত আকৌ এইপিনে ফোনটো লগাই দিব লাগে উপায় নাই ফোন দেখাব নালাগে বাৰু কিন্তু এতিয়া মানে উপায় নাইকিয়া হৈছে ফোন মানে দেখালেহে অকণমান ভালকৈ ধুনীয়াকৈ খায় মানে সি তো দেখাবলগীয়া হৈ যায় আৰু ফোনটো মানে উপায় নাইকিয়া যে আৰু ল'ৰাক যিহেতু খুৱাবই লাগিব কি কৰিব আৰু এনেকৈ অকণমান ফোনটো চাই মেলি খায় আৰু তাৰপিছত আকৌ এইফালে আমিও ভাতকেইটা খাই ল'লোঁ আৰু খানাটোত আজি তেনেকুৱা একো নাই সেয়াই আপোনালোকক যে দেখাইছিলোঁ মানে ফুলকবি মাছ দি তেনেকৈ বনাইছে বেছিকৈ বনাই থাকিব মতা মানুহে কি পাৰিব মানে ইমান ধৈৰ্য নাই আৰু সেইকাৰণে যি বনাই দিছে তেনেকৈয়ে ভাতকেইটা খাইছোঁ আৰু আজি নামি দিয়া বিছনা বা তাক লৈ যোৱা মই বিছনা পাওঁ যোৱা ধুন যোৱাৰ লগত যোৱা মই বিছনা পাৰি ন তাৰপৰা আহিবা দে দেহা যোৱা তাৰপিছত আকৌ এইফালে তাক ককায়েকক দি পেলাই বিছনাখন মই পাৰি লৈছোঁ কাৰণ সিও মানে অলপ পিছত আমনি কৰিব শুবলৈ কাৰণে তাৰপিছত আকৌ আমাৰ ডাঙৰটোৱে আকৌ ভায়েকক বৰ ধুনীয়াকৈ চায় মানে তাৰ লগতে সি খেলি থাকে সেনেকৈয়ে মানে তাৰ লগতে থাকে সেইকাৰণে সি নহ'লে অকণমান মানে মোৰ কাম বনবোৰ কৰোঁতে দিগদাৰেই হৈ যায় তাক দি মেলি মই যথেষ্টখিনি কাম কৰিব পাৰোঁ মানে যিখিনি ৰেগুলাৰ কাম সেইখিনি তাক দি মেলিয়ে কৰিব পাৰোঁ মই আৰু বহুত বেছি দেৰিও চাই থাকিব নোৱাৰে তাৰো যিহেতু আমনি লাগে ন সেইটো কাৰণে এতিয়া তাক তাৰ লগত থৈ পেলাই মই এইপিনে বিছনা পত্ৰ ৰেডি কৰি লৈছোঁ মা ধুনুনে কিতাপ পঢ়িছানি মা ধুনুনে কিতাপ পঢ়িছে নি তো বিছনা চিছনা পাৰি কমপ্লিট কৰিলোঁ এতিয়া বিছনাত আঁঠুৱাৰ ভিতৰত সোমাই ল'লোঁ আৰু তাৰপিছত এতিয়া শুম আৰু দিনটো মানে ইটো কৰি মেলি দোকান যোৱা ৰাতিপুৱা হোৱা মাত্ৰক তাৰমানে দোকানলৈ যাবলৈ খুব খৰধৰ কৰি কাম বনবোৰ কৰি ওলাই যাওঁ তাৰপিছত দিনটো সেনেকৈয়ে কাষ্টমাৰ আৰু এটা দুটা সেনেকৈয়ে মানে কেতিয়াবা ভিৰ থাকে কেতিয়াবা কম থাকে তাৰপিছত আকৌ সামৰি মেলি আহি এয়া ভাত পানী খাই আজৰি হৈ শোৱা সময়কণেই যি শান্তি আৰু তাৰপিছত এয়াই আছিল আজিৰ ভিডিঅ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কেনেকুৱানো পালে ভিডিঅ' কমেণ্ট এটা কৰিব তাৰপিছত মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যিহেতু মই নতুন ইউটিউবৰ জগতখনত তো মোক অলপ আগুৱাই নিব বুলি আশা ৰাখিলোঁ তো সকলোলৈকে গুড নাইট আৰু ধন্যবাদ